Hi friends, welcome back to my YouTube channel. আপোনালোকে চাই আছে PriyankZ VlogS. আজি আপোনালোকক লৈ আহিছো মই মাহমৰাৰ গৰিমাৰী বিললৈ। দেখিছে মোৰ বেক সাইডে বিলখন। মই বিলখন আপোনালোকক চাৰিফালটো এবাৰ দেখুৱাই দিছো। এয়া দেখিছে বিল। ওচৰতে ভূ এখন আছে কিন্তু চলাব নাজানো কাৰণে যাবলৈ অলপ ভয় লাগিছে। ভূখন থকা কাৰণে চাৰিফালে বিলখন চাৰিফালে ঘূৰিব পাৰিলো হয়। তেন্তে আপোনালোকৰ বিলখনৰ চাৰিফালৰ সৌন্দৰ্যটোৱে মই এবাৰ দেখুৱাই দিছো। কি ধুনীয়া লাগিছে দেখিছে। পানীখিনি দুফৰ ডাৱৰখিনিও ধুনীয়াকৈ আহিছে। দেখিবলৈ বহুত ধুনীয়া লাগিছে। ওচৰতে ৰিজাৰ্ভ এখনো আছে। কি ৰিজাৰ্ভ কৈ নাজানো খালি। আচলতে ইয়াত আহি জাল মাৰিম বুলিয়ে ভাবিছিলোঁ, কিন্তু জাল মাৰিবও ভালকৈ নাজানো। সেইটো এটা ডাঙৰ কথা। বিলখনকে আপোনালোকে এবাৰ ভালকৈ দেখুৱাই দিছোঁ মই। ওচৰতে কল খেতিও কৰিছে দেখিছে। ওচৰতে ভূখন থাকিও এতিয়া চলাব নাজানো কাৰণে এতিয়া উপায় নাই, চাই থাকিবলগীয়া হৈছে আৰু। সোণমণি ককাইদেৱে মাছৰ দানা দিবলৈ গৈ আছে, লগতে মোকো লগ ধৰিছিলে একেলগতে যাওঁ ব'লা, একো নহয় বুলি। কিন্তু ভূখনত উঠি যাবলৈ মোৰ সাহসটো নহ'ল। কেনেবাকৈ পৰি যাব লাগিলে আকৌ সৰ্বনাশে হ'ব। তো তেখেতক অকলে মই যাবলৈ ক'লোঁ। তেখেতে একো নহয় বুলি কৈছিলে, তথাপিও যাবলৈ সাহস নহ'ল আৰু মাছৰ দানা দিবলৈ।